Hello everyone, মই অন্য এটি মিনিভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ পঢ়া টেবুলৰ পৰা। আৰু এইফালে মই পঢ়ি আছোঁ কাৰণ আজি আছে এক্সাম। কি এক্সাম আছে শেষলৈকে চাবচোন, কম বাৰু। এইফালে মই ওলাই লৈছোঁ এক্সামলৈ বুলি, তাৰপিছতে খাই ল'লোঁ ভাত। আৰু আনফালে ময়ো ওলাই কৰি ৰেডি হৈ গ'লোঁ আৰু এয়া যাবলৈ ওলাইছোঁ এক্সামলৈ বুলি। আৰু এইফালে মই পাই গ'লোঁ কলেজ আৰু লগ পালোঁ বিদিশা। এতিয়া আমি দুজনে বিচাৰি আছোঁ এক্সাম হোৱাৰ পিছতে এয়া আমি ওলাই আহিছোঁ এক্সাম দি কৰি। আৰু এইফালে যে কিহৰ এক্সাম আছিলে জানেনে? মাষ্টাৰ্ছৰ ছেকেণ্ড ছেমৰ ফাৰ্ষ্ট পেপাৰখনৰ। আমি এয়া এক্সাম দি কৰি ওলাই ঘৰ আহিলোঁ। এয়া মই পাই গ'লোঁ সি ঘৰ। তাৰপিছতে ওলালোঁ বিয়ালৈ বুলি মাহঁতৰ লগত। আৰু ওচৰতে আছিলে এখন বিয়া, এইকেইদিন বিয়া খাই থকা হৈছে। আৰু এইফালে আমাৰ ওচৰৰ নাইবজনী আমাক এৰি থৈ গুচি আহিছিলে। এইফালে দেখিছেনে নাচি আছে। আনফালে এয়া বিয়া কৰি বেণ্ড পাৰ্টি বজাই আছে। আৰু তাৰপাছতে আমি অলপ বহি খাই কৰি আহিলোঁ ঘৰ। এইফালে আমি আহি আছোঁ লগ হ'লে গম পাই নহয় কিমান কথা ওলায়। আৰু এইফালে আমাৰ কথা তেনেকৈ ওলাই আছে। তাৰপিছতে আহি ঘৰ পাই গ'লোহি আৰু কৰি গ'লোঁ টিউশ্যন। আজিলৈ ইমানে, আকৌ লগ পাম, বাই।